হাই ফ্ৰেণ্ডছ, আজি মই ঘৰতে বনাব লৈছোঁ সমোচা। তাৰ কাৰণে মই এটা পাত্ৰত ঘি, নিমখ, কালোজিৰা, বেকিং পাউডাৰ আৰু 1.5 কাপ ময়দা তাতে দি দিছোঁ। ইনগ্ৰেডিয়েণ্টখিনি ভালদৰে মই মিক্স কৰি ল'ম যাতে সকলোখিনি বস্তু মিলি যায়। পাত্ৰটো মোৰ সৰু হৈছে, সেই গতিকে মই এই ইনগ্ৰেডিয়েণ্টখিনি এটা ডাঙৰ পাত্ৰত ট্ৰান্সফাৰ কৰি ল'লোঁ। এতিয়া মই তাতে গৰম পানী দি ভালদৰে মঠি ল'ম। আমি সাধাৰণতে যেনেকৈ নিমকি বনাওঁ তেনেকৈয়ে মই এই সমোচাৰ বাবে ডোটো প্ৰস্তুত কৰি ল'ম। ডোটো ছাইডত ৰাখি মই ফিলিঙৰ কাৰণে এখন প্লেটত নৰসিংহ কেইখিলামান, গোটা পিঁয়াজ এটা কুটি লৈছোঁ, গোটা আলু বইল কৰি লৈছোঁ। মছলাৰ বাবে নিমখ, হালধি, জলকীয়া গুড়ি, কাশ্মীৰী ৰেড চিলি পাউডাৰ, ধনিয়া গুড়ি, জিৰা গুড়ি লৈ লৈছোঁ। এটা কেৰাহীত তেল দি দিছোঁ। তাতে শুকান জলকীয়া 3টা মই ফালি দিছোঁ। তাৰপিছতে কুটা পিঁয়াজখিনি তাতে দি দিছোঁ। ভালদৰে ৰঙচুৱা হোৱালৈকে মই ভাজি ল'ম। তাতে নৰসিংহ পাত কেইখিলা দি দিছোঁ। এতিয়া মই তাতে বইল কৰি লোৱা আলু 2টা পিটিকি লৈছিলোঁ, সেই আলুখিনি মই দি দিছোঁ। ভালদৰে ভাজি ল'ম। গোটা জিৰা কেইটামান ৰ'ষ্ট কৰি লৈছিলোঁ, সেয়াও দি দিছোঁ। তাৰপিছতে মছলাখিনি মই তাতে দি দিছোঁ। এতিয়া আটাইখিনি ভালদৰে মিক্স কৰি ভাজি ল'ম। সমোচাৰ ফিলিংখিনি মোৰ প্ৰায় ৰেডি হৈ গৈছে। এতিয়া সমোচাৰ কাৰণে যিটো ডো বনাই থৈছিলোঁ, এতিয়া মই তাৰে সৰু সৰু বল কৰি ল'ম। ভালদৰে বেলি ল'ম ৰুটিৰ নিচিনাকৈ। এতিয়া মই এই ৰুটিখন মাজতে দুটুকুৰা কৰি ল'ম। এটা ফাল মই সমোচাৰ শ্বেপ কৰি লৈছোঁ। ভালদৰে প্ৰেছ কৰি ল'ম যাতে ফিলিংখিনি ভৰোৱাৰ পিছত ফিলিংখিনি ফ্ৰাই কৰাৰ সময়ত যাতে ওলাই নাহে। এয়া ফিলিংখিনি ভৰাই দিছোঁ। তাৰপিছতে মই ছাইডকেইটা ভালদৰে প্ৰেছ কৰি দিছোঁ। এনেকেই মই বাকীকেইটাও বনাই ল'ম। মোৰ প্ৰায় 6টা হৈ গৈছে। এতিয়া মই এখন কেৰাহীত তেল গৰম হ'বলৈ দি তাতে মই প্ৰথমে 3টা সমোচা দি দিছোঁ। গেছৰ ফ্লেম ল' কৰি লৈছোঁ। হাই ফ্লেমত নবনাওঁ, বনালে বাহিৰৰ লেয়াৰটো জ্বলি আহিব, ভিতৰখিনি নিসিজিব, কেঁচা হৈ থাকিব। সেই গতিকে গেছৰ ফ্লেমটো ল' কৰি লৈছোঁ। তাৰপিছতে মই 3-4 বাৰ লাহে লাহে ওলট পালট কৰি দিছোঁ। এইখিনি সময়তে মই এটা ছাইডত একাপ গাখীৰৰ চাহ বনাই লৈছোঁ সমোচাৰ লগত খাবৰ কাৰণে। মই সমোচাকেইটা লাহে লাহে ওলট পালট কৰি আছোঁ।
সমোচাকেইটা মোৰ হৈ আহিছে। এতিয়া এই সমোচাকেইটা নমাই মই বাকী 3টা সমোচা আকৌ তাতে দি দিম। আৰু এয়া মোৰ ঘৰতে বনোৱা সমোচা ৰেডি হৈ গ'ল। আপোনালোকেও ঘৰতে এনেকৈ বনাবচোন। ভিডিঅ'টি চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ দেই, বাই।